নমস্কাৰ মই শিখা আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ঘৰতে আলু আৰু নেমু টেঙা চাবোন। এয়া আলু আৰু নেমু টেঙা। মই আলুটো আৰু নেমু টেঙাটো ধুনীয়াকৈ ৰস উলিয়াই ল'ম। এয়া আলু মোৰ পিছা হৈ গ'ল। এতিয়া মই ইয়াৰ ৰসখিনি উলিয়াই ল'ম। এয়া মই আলু ৰসখিনি উলিয়াই ল'লোঁ। লগতে এয়া নেমু টেঙা ৰস। মই এতিয়া আলু ৰসখিনি ইয়াতে ঢালি দিম। ইয়াতে দিম মই এতিয়া ভিটামিন ই কেপচুল আৰু এয়া গ্লিচাৰিন। এইকেইটা মই ইয়াতে দিম। এতিয়া ভিটামিন ই কেপচুল মই ইয়াতে এতিয়া দি দিছোঁ। নিজে কেমেৰাটো ধৰিছোঁ কাৰণে অকণমান দিগদাৰ হৈছে ভিডিঅ' কৰিবলৈ, কিন্তু উপায় নাই। আৰু নেমু টেঙা আলুৰ ৰস আমাৰ ছালৰ কাৰণে খুবেই উপকাৰী হয়। ৰ'দে পৰা বাচিবলৈ হ'লে আলু আমাৰ ছালৰ কাৰণে খুবেই ভাল। আৰু নেমু টেঙাৰ ৰসো নেমু টেঙা আমাৰ ছালৰ কাৰণে বহুতেই ভাল হয় গৰম দিনত। আৰু মই এতিয়া অলপমান গ্লিচাৰিন দি দিম ইয়াতে। এয়া দেখিছে নহয়, ইয়াতে মই এতিয়া অলপ দি দিছোঁ। এতিয়া মই এইখিনি মিক্স কৰিম। এয়া মোৰ আলুৰ ৰস ৰেডি হৈ গ'ল। আলু নেমু টেঙাৰ ৰস ৰেডি হৈ গৈছে। এতিয়া মই চাবোনৰ চুপখিনি চাবোনৰ চুপখিনি কাটি ল'ম। এইখিনি চাবোনৰ চুপখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। এইখিনি এতিয়া মই গেছত তুলি পেলাই গলাই ল'ম। এইখিনি মই এতিয়া এনেকৈ গেছত দি গলাই লৈছোঁ। এয়া গলিবলৈ আৰম্ভ কৰিছেই। এনেকৈ দি পেলাই আপোনালোকে লৰাই থাকিব। এইখিনি গলি হৈ গৈছে। ইয়াতে মই এতিয়া আলু আৰু নেমু টেঙাৰ ৰসখিনি দি দিম। এয়া মই আলু আৰু নেমু টেঙাৰ ৰসখিনি দি দিলোঁ। এতিয়া মই এইখিনি 5 মিনিটমান লৰাম। এইখিনি মই এতিয়া এই বাতি দুটাত বাকি দিম। বহুতৰ ঘৰত ফ্ৰিজ নাথাকিবও পাৰে। যাৰ ঘৰত ফ্ৰিজ নাই তেওঁলোকে এনেকৈও বাহিৰতে ৰাখি চাবোন বনাব পাৰে। এনেকৈও চাবোন আপোনালোকে প্ৰস্তুত কৰিব পাৰে। ফ্ৰিজত নাৰাখিলেও হয়। এইখিনি মই এতিয়া বাহিৰতে ৰাখি দিম। নেমু টেঙা আলু চাবোন ৰেডি হৈ গৈছে। এইখিনি মই এতিয়া উলিয়াম। আৰু লগতে মই হালধি চাবোনো বনাইছিলোঁ। এয়া হালধি চাবোন এপিচ। এইখিনি মই এতিয়া উলিয়াই ল'ম। এয়া চাওক, এনেকৈ দিলতে এইটো ধুনীয়াকৈ ৰেখাই আহিছে। এয়া চাওক, মই ফ্ৰিজত নিদিয়াকৈ বনাইছোঁ। আপোনালোকেও ফ্ৰিজত নিদিয়াকৈ এনেকৈ বনাই চাব পাৰে। এই বা ইমান ধুনীয়াকৈ ৰেখা আহিছে চাওক আপোনালোকে। মই এয়া চাবোন 20 মিনিটতে হৈ গৈছে বাহিৰতে ৰাখি। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব। ধন্যবাদ।